মানে কি ইমান ধুনীয়া ধুনীয়া গিটাৰ দেখিছোঁ মই। গাইজ ৱেলকাম টু আছৰাক চেনেল। গাইজ মই গিটাৰ বজাই থাকোঁতে মোৰ গিটাৰৰ 1 নম্বৰ ষ্ট্ৰিংটো ছিঙি গ'ল। এতিয়া মই ষ্ট্ৰিংটো আনিব যাব লাগে, কিন্তু অকলে অকলে যাব বহুত বৰ লাগিছে। সেইটো কাৰণে মই ভাবিছোঁ কি আপোনালোকক মোৰ লগত লৈ যাওঁ আৰু মই ক'ৰ পৰা আনো আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু চাওক, মোৰ এইটো গিটাৰৰ 1 নম্বৰ ষ্ট্ৰিংটো ছিঙি গৈছে, এইটো ষ্ট্ৰিং। এতিয়া তাৰপিছত এইটো খোলাৰ সময়ত এইটোও ভাঙি গ'ল, গতিকে এইটো মই আনিব যাব লাগে এতিয়া। ঠিক আছে, এতিয়া ৰেডি হওঁ আৰু ৰেডি আৰু বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। গাইজ আজি ছানডে কাৰণে মেক্সিমাম দোকান বন্ধ হৈ আছে। চ' মই গুগল মেপত চালোঁ কোনবোৰ দোকান খোলা আছে। এতিয়া চেণ্ট্ৰেল মলত দেখাইছে এটা দোকান খোলা আছে, গতিকে তালৈ যাওঁ বলক। মাত্ৰ 3 মিনিট দেখাইছে, পামেই আৰু। আহি ঘূৰা জেগাটো পালোঁ। গুৱাহাটী চেণ্ট্ৰেল মল পাই গ'লোঁ। ইমান দূৰ আহিব লাগে। চেনিটাইজেশ্যনটো মেইন। আহি সোনকালে লিফ্টটো পাই গ'লোঁ। 2 নম্বৰ, অ'কে 2 নম্বৰ। গেটত মই সুধিলোঁ কেই নম্বৰ ফ্ল'ৰ আছে, 2 নম্বৰ ফ্ল'ৰত আছে বুলি কৈছে। আগলৈ দেখাই আছোঁ আপোনালোকক। 2 নম্বৰ ফ্ল'ৰৰ কোনফালে হ'ব এতিয়া, এৰিয়াটোহে ধৰিব নোৱাৰি। 2 নম্বৰ। দাদা, গিটাৰৰ দোকান কোনফালে আছিলে? এইটো লাইনত। এই এক্সপো মিউজিক ন? এক্সপো মিউজিক নে? এইটো চাইডত ন? ঠিক আছে, থেংক ইউ। মানে এইটো চাইডে নাই সেইফালে, গতিকে সেই অপজিট ফালে যাব লাগিব। এইটো চাইডত ক'ত থাকিব? আচ্ছা, পাই গ'লোঁ ফাইনেলি। আচ্ছা, অকণমান খুলি দেখাই আছে, মানে মই চাব বিচাৰিছোঁ। তোমাৰ এই কোড দিব লাগিব, নাম্বাৰছ দিব লাগিব, তাতকৈ আৰু ডিফাৰেণ্ট নাই, মডেল নাম্বাৰ থাকে। আচ্ছা, ষ্ট্ৰিং এটা ল'লোঁ, ব্লেক স্মিথৰ হয়। এতিয়া আহিলৈ যেতিয়া মানে কি ইমান ধুনীয়া ধুনীয়া গিটাৰ দেখিছোঁ মই, এইবিলাক
চাওক মানে মোৰ বজাব মন গৈছে তোমাক অলপ সুধিব বিচাৰিছোঁ মানে গিটাৰৰ ভিতৰত একেবাৰে কোনটো কম ৰেঞ্জত আহে আৰু কোনটো একেবাৰে হাইষ্ট ৰেঞ্জ মানে দাম একেবাৰে বেছি আৰু তুমি ফেভাৰিট পাই যাবা ফেভাৰিট 6500 পৰা পাই যাবা কোনটো আছিলে এখন 3 ৰ এখন আছিলে তুমি হাৰ্টছ পাই যাবা 6500 পাই যাবা 500 এইটো অনৱাৰ্ডছ এবাৰ খুলি দেখা ইমান ধুনীয়া গিটাৰ এইখন ৰিয়েলি বহুত ধুনীয়া মানে দেখিয়ে গম পাই ইমান ধুনীয়া কোৱালিটি অল জেনুইন কোনো ফাৰ্স্ট কপি নাপাবা একদম জেনুইন লোকেল ব্র্যান্ডস নাই অল ইম্পোর্টেড হার্টস পাই যাবা এপিফোন পাই যাবা হায়ার রেঞ্জ সো তোমাৰ স্টার্টিং পৰা 6500 পৰা গৈ তুমি লাইক প্লাস 20000 পাই যাবা মোটাল ইয়াতে একেবাৰে 20000 লৈকে একুয়াস্টিক গিটাৰ আছে একেবাৰে 6500 এফোর্ডেবল ইলেক্ট্ৰিকৰ কনসেপ্ট লব গলে হাৰ্টৰ পুৰা সেট তুমি 15-16,000 গুটে লব পাৰিবা গিটাৰ এম্প্লিফায়াৰ কোড গুটেখিনি এই হাৰ্টৰ এইটো চোৱা হেড এন্ড ব্লু 9000 কোনো নিদিব 9000 এখন 9000 কোনো নিদিব কোনো নিদিব পাই যাব হাৰ্টৰ ইমান ভাল ব্র্যান্ড এটা আৰু কোনো ডুপ্লিকেট ব্র্যান্ড নহয় একদম মানে অৰিজিনাল মাল অল জেনুইন মাল কেশিয়ৰ কিবোৰ্ড পাই যাব আৰু কিবোৰ্ড আছে ইয়াত কিবোৰ্ড পিয়ানো কেশিয়ৰ এনি মডেল পাই যাবা এনি মডেল উইথিন 2 ডেজত পাই যাব এনি মডেল কেশিয়ৰ আৰু ইয়াৰ পৰা অনলাইনও সাপ্লাই হয় অনলাইন সাপ্লাই হয় বাট হেতু আমাৰ অফিসৰ পৰা যোৱা যায় অফিসৰ পৰা পোৱা যায় আমাৰ পৰা যায় কাৰণ নৰ্থ ইষ্টত আমাৰ পৰা প্ৰডাক্ট যায় কেশিয়ৰ আৰু ঘৰৰ পৰা নাযায় হয় নেকি এতে যিমান সবে বেকাৰী কৰি আছে ইহঁতক আমিয়ে দিও কেশিয়ৰ প্ৰডাক্ট তাৰ মানে কেশিয়ৰ যিবিলাক এইবিলাক কিবোৰ্ড আছে কেশিয়ৰ মানে সব প্ৰডাক্ট ইয়াৰ পৰাই যায় মানে ইয়াতে গোটেই নৰ্থ ইষ্টত ৰিজনেবল প্ৰাইসত পাই যাব ইয়াতে আৰু যদি আপোনালোকক লাগে তেতিয়া হলে একেবাৰে কম প্ৰাইস মানে ইয়াতকৈ কমত আৰু কোনেও দিব নোৱাৰে নৰ্থ ইষ্টত সো ডেসক্ৰিপচনত মই এড্ৰেছটো দি দিম আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব আৰু দাদাহঁতৰ কেৱল ইয়াতেই নহয় কালেকশ্যন আৰু বেলেগত ষ্ট'ৰুম আৰু বেলেগত আছে ইয়াত জাষ্ট চেম্পল কেইটামান ৰাখি থৈ দিছে আৰু আহিছোঁ যেতিয়া গিটাৰত হাত নিদিয়াকে যাম সেইটোতো হ'ব নোৱাৰে ন আৰু ফাইনেলি ব্লেক স্মিথৰ ষ্ট্ৰিংছ লৈ আহিছোঁ আৰু আনি কেনে মই লগাই দিলোঁ আৰু এটা কাম কৰিছোঁ গোটেইকেইটা ষ্ট্ৰিং চেঞ্জ কৰি দিছোঁ গোটেইকেইটা চেঞ্জ কৰিছোঁ এতিয়া ধুনীয়া মাত ওলাইছে এতিয়া